নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু একে নিউজ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহে। উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীতে চৰকাৰী ভূমি বেদখলক লৈ ভয়াৱহ কেলেংকাৰী। 414টা গোচৰত আৰক্ষীৰ বেআইনী বিচাৰ। ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বেচৰকাৰী স্কুলে নিজাকৈ নিৰ্ধাৰণ কৰিব নোৱাৰিব মাচুল। তেজপুৰ মহাবিদ্যালয়ত চিকিৎসকৰ অৱহেলা, মজিয়াতে ঢলি পৰি মৃত্যু ক'ভিড ৰোগীৰ। অগ্ৰাধিকাৰ ভিত্তিত কাৰ্যব্যৱস্থা গ্ৰহণৰ আশ্বাস। অসমসহ 6 ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ। বিজেপিক প্ৰতিহত কৰাই মূল লক্ষ্য, ৰিপুণ বৰা। AIUDF সহ সমভাৱসম্পন্ন দলেৰে হ'ব মিত্ৰজোঁট। যোৰহাটত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ড, জুইৰ মাজৰ পৰা আত্মৰক্ষাৰ বাবে তললৈ জঁপিয়াই দম্পতীৰ মৃত্যু। পঞ্চায়ত গ্ৰামোন্নয়নৰ আয়ুক্তৰ পত্ৰই উদঙালে স্বৰূপ। ৰাজ্যত এনৰেগাৰ 25% সম্পূৰ্ণ হোৱা নাই কাম। জোটবন্ধন সন্দৰ্ভত বিজেপিৰ প্ৰতিক্ৰিয়া। খিলঞ্জীয়াৰ মাজত স্থিতিহীন কংগ্ৰেছৰ শৰণাপন্ন হৈছে বদৰুদ্দিন। নতুন দৰ সন্দৰ্ভত তৰুণ গগৈৰ মন্তব্য, আঁচু নোহোৱাকৈ সংখ্যাগৰিষ্ঠতা পাব কংগ্ৰেছে। বন্ধুসকল, এইখিনিতে প্ৰথম বাতৰি কাকতখন সামৰিছোঁ। দ্বিতীয়খন হাতত লৈছোঁ, নিয়মীয়া বাৰ্তা। এৰে প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ পাঠ কৰিম। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ক'ভিড পজিটিভ। মগজুৰ অস্ত্ৰোপচাৰৰ পাছত ভেণ্টিলেটৰত চিকিৎসাধীন। স্বাস্থ্য বিভাগৰ নতুন SOP। অসমলৈ অহা বিমান যাত্ৰীয়ে 24 ঘণ্টাৰ ভিতৰত উভতিলে নহ'ব কোৱাৰেণ্টাইন। প্লাজমা দিবলৈ সাজু কৰোনা যোদ্ধা 375 স্বাস্থ্যকৰ্মী। ৰাইজৰ আন্দোলনলৈ ৰূপান্তৰিত প্লাজমা থেৰাপি। দীঘলীয়া হ'ব কৰোনা যুঁজ। শেষৰ গৰাকী ক'ভিড আক্ৰান্ত ব্যক্তিয়ে ভেকচিন নোপোৱালৈ জিৰণি নাই আমাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পুনৰ মৃত্যু 6, মৃতকৰ সংখ্যা 1.5 শতাধিক অতিক্ৰম। DGP মহন্ত, ভাস্কৰজ্যোতি মহন্ত, বিধায়ক তেৰছ গোৱালা কৰোনাত আক্ৰান্ত। হাইকোৰ্টত উপায়ুক্তৰ শপতনামাত উন্মোচিত বিস্ফোৰক তথ্য। বছৰ বছৰ ধৰি বেদখলকাৰীৰ কবলত মহানগৰীৰ 500 বিঘা চৰকাৰী ভূমি। আৰম্ভ হ'ল অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া। 6662টি পদৰ 4.13 লাখ প্ৰাৰ্থী। 4 মাহ চলিব শাৰীৰিক লিখিত পৰীক্ষা। দৌৰত ব্যৱহাৰ হ'ব RFID প্ৰযুক্তি। বাক্সাৰ মুছলপুৰত নিৰ্বাচনী হিংসা, মাজনিশা শুই থকা BPF কৰ্মীক আক্ৰমণ UPPLৰ। সুশান্তৰ মৃত্যুৰ তদন্ত, কেনেকৈ বৃদ্ধি পালে সম্পত্তি, পুনৰ ৰিয়াক ইউডিৰ জেৰা। বন্ধুসকল, এইখিনিতে ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। ভিডিঅ'টোৰ শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।